यो हनी सिंगर, तुम लोग मेरे घर में आया मुझे बहुत मजा लगा। मेरा दिल गार्डन गार्डन हो गया। थैंक यू फॉर कमिंग। হয় নেকি? বাকি পিজ্জা কিন্তু মজা আছিলে দেই, খাই বহুত ভাল লাগিলে। পিজ্জা মই বহুত দিনৰ মূৰত খাইছো জাননে। বে পিজ্জাটো খাই একদম মজা লাগি গ'ল। তহঁতি চাগে খায়ে পোৱা নাই, গম পাইছিলো তো। সেইকাৰণে মই তহঁতক এবাৰ পিজ্জা খুৱাম বুলি ভাবিলো। চিন্তা নকৰিবি দে, মই এইবাৰ তহঁতক KFC চিকেন খুৱাম নেক্সট চানডে। ৱাও, সঁচাকে খুৱাবি নেকি? মই কোনোবা দিনা মিছা কথা কোৱা তহঁতি দেখিছ জানো? সেইটো কি ডাঙৰ কথা, মোক পাপাই ক'লে আনি দিয়ে। মই ভাত পানী নাখাওঁ নহয়, এইবোৰকে খাই থাকোঁ। যেতিয়া মন যায় পিজ্জা অৰ্ডাৰ দিওঁ, যেতিয়া মন যায় KFC বা চিকেন অৰ্ডাৰ দি দিওঁ। বাছ, ভাত খায় নেকি মানুহে? থুই। হয় পাই, ইয়াত তোৰহে জীৱন আৰু দেই। আমাৰতো ভাতগাল খাওঁতেই যায়। ঘৰত যদি কিবা চিপছ এটা খাবলৈ পইচা এটা খোজো, ৰাম কিমান কথা শুনিবি আৰু। আৰে ভাই, 2 পিচ পিজ্জা থাকি গ'ল, এই 2 পিচো খাই পেলা আৰু। নাই আৰু নাখাওঁ আৰু, পেট একেবাৰে ফুল হৈ গ'ল। ঘৰত গৈ পাই যদি মায়ে দিয়া ভাত নাখাওঁ, সেয়া কথা শুনিবলৈ আছেই। সেইকাৰণে অকমান জেগা থৈ দিছো ভাতকেইটা ভৰাবলৈ। ভাতো খাই মানুহে ইমানকৈ? তহঁতি ৰাতিপুৱা ভাত, দুপৰীয়া ভাত, গধূলি ভাত, যেতিয়া মন যায় অকল ভাত 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 ভাত, ব্ৰেকফাষ্টতো ভাত ভাজি। হে ভগৱান, ইমানো ভাত খাব পাৰে মানুহে ভতুৱাৰ দৰে? মইতো পাপাই যি মন যায় তাকে অৰ্ডাৰ দি আনি দিয়ে। হাই মোৰ কপাল, তোৰ এই জীৱন আৰু এইটো। হ'ব লেকচাৰ বহুত হ'ল, ৰাতি 8টা বাজিলে। বল ঘৰলৈ যাওঁ, নহ'লে আমাৰ বাপেটোৱে ৰৈয়ে আছে চাগে পদূলিৰ মুখত এচাৰি এডাল লৈ। বল যাওঁ, আকৌ গৈ পঢ়িবলৈও আছে নহয়। তাকেই, বল। আমাৰ চাগে মাৰজনীয়ে কিমান বকনিখন মেলি আছে ঠিকেই নাই। যাওঁ। ঐ শুনেশ্বৰ, শুনচোন, তই হোমৱৰ্ক চমৱৰ্ক কৰিছ নাই? তহঁতৰ স্কুলত হোমৱৰ্ক দিয়ে নে নাই? আমাৰ যে যিগাল হোমৱৰ্ক দিছে নহয় নকবি আৰু। তই হোমৱৰ্ক চমৱৰ্ক নকৰ নেকি? পঢ়া শুনা নকৰ নেকি? মই আৰু হোমৱৰ্ক দিছে স্কুলত এগালমান। মই মোক এই লগৰ এটা কৰিবলৈ দি দিছোঁ, সি কৰি মেলি আনি দিব। মই তাক মস্তিকে 100 টকা এটা দি দিম, বাছ কাম খতম। সেইগাল হোমৱৰ্ক এনেও নাচায়, এনেই টাইম পাছ কৰিবলৈ দিয়ে। তোমতো কৰি দিয়া মানুহ আছে, আমাৰতো নাই। উপায় নাই, আমি নিজেই কৰিব লাগিব। ঠিক আছে, এতিয়া আমি যাওঁ, কাইলৈ লগ পাম দে। ঠিক আছে দে, যা। বহুত ৰাতি হ'ল, যাব পাৰিবিনে? নে গাড়ীখন পঠিয়াই দিম? গাড়ী এক দৌৰ দিম, ঘৰ পাই যামগে। কিহৰ গাড়ী লাগে, বাদ দে। হ'ব দে, আমি যাওঁ আৰু এতিয়া। যাওঁ দে, বাই গুড নাইট। হ'ব যা, গুড নাইট। ঐ, ইমান দেৰি কি কৰি আছিলি? ৰাতিখন তোৰ ওলাই যোৱা ৰহ, তোৰ বৰ বেছি তেল ফাটিছে। আৰে বেটা, তোমাক চোন কৈ গৈছো মই সোমেশ্বৰ ঘৰলৈ যাওঁ বুলি। তাতেনো কি হ'ল, সদায় যাওঁ নেকি বা? ইমান ৰাতি কি কাম থাকে তহঁতৰ? দিনে পোহৰে তোৰ অকল টাঘুল টুগুলকে ঘূৰিয়ে ফুৰ, আৰু ৰাতি হ'লেও থাকেনে তহঁতৰ কাম? আৰে বেটা, সোমেশ্বৰে পিজ্জা খাবলৈ মাতিছিল। কিমান টেষ্টি পিজ্জা আছে, আজিলৈকে তুমি মোক আনি দি পাইছা জানো? বজাৰ গ'লে তোমাক কেতিয়াবা কিবা এটা লৈ আহিব গ'লে আৰু তুমি কি আনা? আপেল, কল, কমলা, কাম নাই আৰু। সেইবোৰ খাই নেকি মানুহে? কি টেষ্টি পিজ্জা খাই আহিছে তুমি কি বুজিবা? তেহেঁতৰ বাপেকে যি মন যায় তাকে আনি দিয়ে, আৰু মোক। এতিয়া আপেল কমলাবোৰ বেয়াই হৈ গ'ল, সেই পিজ্জাটোহে ভাল হ'ল। এই পিজ্জাবোৰ খালে আমাৰ স্বাস্থ্যৰ পক্ষে কিমান হানিকাৰক সেইবোৰ গম পাৱ নে নাপাৱ? গাধ কৰবা। হ'ব আৰু দেউতা, আকৌ ষ্টাৰ্ট নহ'বা আৰু। মোৰ এতিয়া পঢ়িবলৈ আছে, মই যাওঁ। ক'ত যাৱ তই? ৰ। দেউতা, মোৰ টাইম নাই, মই মুখ হাত ধুই এতিয়া পঢ়োগে, মোৰ ঢেৰ পঢ়িবলৈ আছে। কম পঢ়ি ফলাটো সি, কম পঢ়ি ফালিব সি। আচল ডালৰে লগ পাইছে সি। গাধা মাৰ্কাটোৰ লগ পাই এতিয়া সি একেই কোম্পানীৰ মাল হৈ যাব। গাধাটো কোবাৰ। হেৰি শুনিছানে? তাক কালিৰ পৰা ৰাতি ওলাই যোৱা বন্ধ কৰিবা, আৰু মই নথকা অৱস্থাত যে সি কলৈকো ওলাই নাযায়। আৰু মোক ভাত দিয়া, মই খাই বৈ শুব লাগে, বহুত ভাগৰ লাগি আছে। সেইবোৰৰ লগত লাগোতে যিকণ শক্তি আছে চব গুচি গৈছে মোৰ। হেল্ল' গাইজ, আপোনালোক কেনে আছে? মোৰো ভালেই। দেখিছে নহয় মোৰ গৰম বন্ধত কি বিলৈ হৈছে। এই বিলৈসমূহ চাবলৈ হ'লে আপোনালোকে
কৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' মই আপোনালোকলৈ আনি থাকিম। থেংক ইউ আৰু লাইকো কৰিব দেই।